নিমখ লৈছোঁ, হালধি, আদা নহৰু এচামুচ আৰু অকণমান নেমুৰ ৰস। এনেদৰে মেৰিনেট কৰি অলপ সময়ৰ কাৰণে ৰাখি দিছোঁ। এতিয়া অলপ তেল গৰম কৰি তাত অকণমান চেনি দিছোঁ। গুড়ি কৰি লোৱা বিলাহীখিনি দি আৰু অলপ সময় ভাজি লৈছোঁ। এতিয়া সকলোবিলাক মছলা তেলতে দি আৰু অলপ ভাজি লৈছোঁ। মাংসখিনি ফ্ৰাই হোৱাৰ পিছত অলপ পানী দি প্ৰেছাৰ কুকাৰ বন্ধ কৰি দিছোঁ।